অসাধাৰণ হৈও সাধাৰণ ব্যক্তিত্বৰে তুমি বিষ্ণু ৰাভা। তোমাৰ ব্যক্তিত্বৰে উদ্ভাসিত অসমীয়া জাতি কলা সংস্কৃতি। তুমি আছিলা সাহিত্যিক, কণ্ঠশিল্পী, নৃত্যশিল্পী, অভিনেতা, বক্তা, চিত্ৰশিল্পী। স্নান, নটৰাজ, চিত্ৰলেখা, শকুন্তলা আদি বহুতো চিত্ৰ কৰিলা অংকন। নাৰীৰ সৌন্দৰ্য, ৰহস্যময়তা, মোহনীয়তাক তুলিকাত দিলা প্ৰাণ। জাতি জনগোষ্ঠীৰ সমন্বয়ৰ প্ৰতীকত অংকন কৰিলা ৰং তুলিকাৰে, অংকন কৰিলা কনকলতা ৰবীন্দ্ৰনাথকো। তোমাৰ এই সৃষ্টি গাঁৱৰ প্ৰাকৃতিক দৃশ্য, হালোৱা বনোৱা ৰক্য, ভূমিকম্প, ডক্টৰ লক্ষ্মী গোস্বামী, পিতৃ গোপাল ৰাভা, পূজাৰিণী সুন্দৰৰ পূজাৰী। তুমিয়েই গঢ়িলা অসমত চিত্ৰকলাৰ সুন্দৰ ভেটি, সৰ্বগুণেৰে উজললা মুখ অসমীয়াৰ।